নমস্কাৰ এডিআই ৰিলেটেড আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি বিশেষকৈ মই 8 পাছৰ ফাইনেল কাট অফ সম্বন্ধীয় কথা দুটামান কম বিশেষ দেৰি নকৰোঁ সোনকালে ভিডিঅ'টো শেষ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে শ্বেয়াৰ আৰু সাবস্ক্ৰাইব লাইক কৰি দিব যি কি নহওক আমি সাধাৰণতে গম পাইছোঁ মানে লগৰ কিছুমান ল'ৰা ছোৱালীৰ পৰা বা কেণ্ডিডেটৰ পৰা খবৰ কৰি গম পাইছোঁ যে 8 পাছত হওক বা 10 পাছতে হওক ভাইবা 15 মাৰ্কৰ হৈছে মানে কনফাৰ্ম বুলি ধৰি লওক যে ভাইবা 15 মাৰ্কৰ হৈছে মানে কিছুমান দুই এজন ছাত্ৰ ছাত্ৰীয়ে বা দুই এজন কেণ্ডিডেটে তাত থকা পেনেলত থকা ছাৰহঁতক নহয় ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি থকা ছাৰহঁতক সুধিছিলে যে ছাৰ ভাইবা কেই নম্বৰ হৈছে তেওঁলোকে মানে ছাৰহঁতে আমাক জনাইছিলে বা তেওঁলোকক জনাইছিলে যে ভাইবা 15 মাৰ্কৰে হৈছে গতিকে আমি 15 মাৰ্কৰ বুলি ধৰি ল'লেই হ'ব তেতিয়া আৰু এটা কথা আগতে মানে যদি 5 মাৰ্কৰ ভাইবা হ'লহেঁতেন এইবাৰ কথা কৈছোঁ তেতিয়া বৰ্ডাৰ লাইনৰ ওচৰত থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে অলপ প্ৰব্লেম হ'লহেঁতেন মানে তেতিয়া কি হ'লহেঁতেন যে তেওঁলোকে ফাইনেল চিলেকশ্যনত হয়তো বাহিৰলৈ গুচি গ'লহেঁতেন কিন্তু এতিয়া তেওঁলোকৰ কাৰণে এটা সুখবৰ মানে ভাল খবৰ বুলিয়ে ক'ব পাৰি যে ভাইবা মাৰ্কটো এইবুলি মেটাৰ কৰিব অৰ্থাৎ মানে ভাইবা ৰিটেনত অলপ কম নম্বৰ থাকিলেও গতিকে তেওঁলোকক ভাইবাই টানি দিব মানে ভাইবা মাৰ্কত 15ৰ ভিতৰত এতিয়া কথা কোৱাৰ স্কিলৰ ওপৰত কথা কোনোবাই বেছি ভালকৈ কথা ক'ব পাৰিছে তেওঁলোকৰ কথা কোৱা ষ্টাইলটো ভাল মানুহৰ লগত কমিউনিকেশ্যন স্কিলটো ভাল গতিকে তেওঁলোকে ভাইবাত অলপ বেছি নম্বৰ পাব নহয় জানো কিছুমানে কথা ক'ব নাজানে খৰংখচকৈ কথা কয় শুৱলাকৈ কথা ক'ব নাজানে বা কথাবোৰ ডাইৰেক্ট হয় জ্ঞান বহুত আছে কিন্তু কথা ক'ব নাজানে এনেকুৱা নিচিনা আমাৰ সমাজত বহুত ব্যক্তি থাকে নহয় যে ভিতৰে ভাল মানুহজন বেয়া নহয় ভাল কিন্তু কথা ক'ব ভালকৈ নাজানে গতিকে তেনেকুৱা মানুহবিলাকে ভাইবাত অলপ কম নম্বৰ পাব এনেকুৱা নিচিনা কথা গতিকে ভাইবানো কি ভাইবাত কয় কথা কোৱাৰ স্কিলটো চাই একচুৱেলি গতিকে সেইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰি ভাইবা মাৰ্কটো দিব গতিকে কিছুমানক হয়তো 15ৰ ভিতৰত 12ও দিব পাৰে 13ও দিব পাৰে কিছুমানে হয়তো 10 11ও দিব পাৰে এভাৰেজ 10 11 12 এইকেইটাৰ ভিতৰতে দিব মানে 10 11 12 এভাৰেজ আৰু OBC কথা এটা কওঁ OBC কথা এটা হৈছে যে OBCত কম্পিটিশ্যনটো বহুত বেছি হ'ব কাৰণ মানে OBC পোষ্ট আৰু নাম্বাৰৰ জেনেৰেল আৰু OBCৰ মাজত নাম্বাৰৰ ডিফাৰেঞ্চ এইটো দুইটা আমি চালে গম পাম যে তাত মানে কম্পিটিশ্যন বহুত বেছি হ'ব মানে ফাইনেল সিলেকশ্যনত পইণ্টৰ হিচাপত এনেকুৱা নিচিনা কম্পিটিশ্যন হ'ব 0.25ত কিছুমানে নাপাব 0.25ৰ বেছি থকা কোনোবা এজনে পাই যাব এনেকুৱা নিচিনা হ'ব গতিকে তাৰ ওপৰত বেছ কৰি ফাইনেল কাট অফ এটা দিছোঁ আপোনালোকে চাব স্ক্ৰীনত লগাই দিম গতিকে কথা এইবিলাকেই মানে মিনিমাম URৰ বা OBC এনেকুৱা কেণ্ডিডেটবিলাকৰ 17+, 18+ লাগিব মানে ৰিটেনৰ কাট অফতকৈ 17+ বা 18+ লাগিব দৰকাৰ হ'ব কাৰণ মিনিমাম এভাৰেজ ধৰি লওক আপোনালোকে যে 11 পাইছে বুলি চবেই ধৰি লওক তেতিয়াও মানে 11 পাছটো লাগিব চাবলৈ গ'লে তেতিয়া ফাইনেল চিলেকশ্যনৰ আশা বহুত বাঢ়ি যাব পাই যাব ফাইনেল চিলেকশ্যনত URত যদি থাকে তেনেকৈ OBCৰো একেই 17+ লাগিব গতিকে চাই ল'ব আপোনালোকে কিন্তু ইয়াৰ আশে পাশে থাকিব বুলি মোৰ মানে আশা মনে কয় এনেকুৱা নিচিনা আগৰবাৰো কৈছিলে মানে বহুতে কৈ আছিলে যে আমুক যাব তামুক যাব কমিব কিন্তু মই ভাবি আছিলোঁ মনে যে 90 100ৰ মাজতে থাকিব মানে তথাপি এনেকৈ দেখে নাই 90 100ৰ মাজতে থাকিলে URৰ গতিকে কাট অফটো ইয়াৰ ভিতৰতে থাকিব বুলি মোৰ মানে ধাৰণা আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে ছাপোৰ্ট কৰিব গতিকে আৰু নতুন কথাবিলাকলৈ টপিকবিলাক লৈ ভিডিঅ' বনাম চেনেলটো ছাবস্ক্ৰাইব কৰিলে গতিকে খবৰবিলাক ভালকৈ পাই থাকিব মানে যিবিলাক কথা মই যিবিলাক খবৰ পাওঁ আপোনালোকক যিবিলাক জনাম এনেকুৱা নিচিনা কথা ITI কথাও জনাম ITI কাৰণে স্পেচিয়েল ভিডিঅ' এটা বনাম গতিকে ITI কেণ্ডিডেটবিলাকো বিশেষ একো নাই ITI কেণ্ডিডেট বহুত এনেকুৱা নিচিনা কিছুমান ৰিজেক্টো হৈছিলে গতিকে থাকি যোৱা কেণ্ডিডেটখিনি পাই যাব মানে ৰিটেনতকৈ যদি 10 মাৰ্ক কিছুমান বহুতে কৈ আছে মোৰ 10 মাৰ্ক বেছি আছে মোৰ 20 মাৰ্ক বেছি আছে কোনোবা এজনটো কৈছে তেওঁ ৱাইমেন মোৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে ৱাইমেন তেওঁতো 100+ নাম্বাৰ আছে বুলি কৈছিলে 100+ নে 100ৰ ওচৰা-ওচৰি নাম্বাৰ আছে বুলি কৈছিলে গতিকে তেওঁতো চিন্তাই নাই ৱাইমেনৰ কিমান কাট অফ গৈছিলে 36 এৰাউণ্ড 33 এনেকুৱামান গৈছিলে কিজান গতিকে তেওঁতো বহুত বেছি আছে বহুত বেছি মানে বহুতেই বেছি গতিকে তেওঁ চাকৰি নাপায় কোনে পাব এনেকুৱা নিচিনা কথা গতিকে ইমান টেনশ্যন ল'বলগীয়া একো নাই আৰু ছোৱালীবিলাকৰ কথাও কৈছোঁ RFW আছে গতিকে তেওঁলোকৰ ৰিজাৰ্ভ ফৰ ওমেন আছে গতিকে তেওঁলোকে চাকৰি পাই যাব কাৰণ মানে এনেকুৱা ধৰণৰ কথা ফিমেল কেণ্ডিডেট বহুত কম এতিয়া মই যেতিয়া ভিডিঅ' যিটো বনাইছোঁ এতিয়া মোৰ লগৰ এটাই ভিডিঅ' দি গুৱাহাটীত আছিলে গতিকে সি মানে তাৰ কাইলৈ আছে ভাইবা গতিকে সি মোক কৈছিলে যে মই তথাপিও ছাইটটো চাবলৈ গৈছিলোঁ তাত ছোৱালী বহুত কম বুলি কৈছিলে গতিকে আৰু এজনে কমেণ্ট কৰিছিলে মোৰ ভিডিঅ'ত গতিকে তেওঁ কৈছিলে যে ছোৱালী মানে আজিও বহুত কম 10জনী 15জনী এনেকুৱা আহিছে 10গৰাকী 15গৰাকী এনেকৈ আহিছে গতিকে ছোৱালীবিলাকে ইমান চিন্তা কৰিব নালাগে তেওঁলোকে ভাবি চিন্তা কৰি বেছিকৈ চিন্তা কৰে এনেও আমাৰ ল'ৰাবিলাকে চিন্তাটো কমকৈ কৰে তথাপি ছোৱালীবিলাকে বেছি টেনশ্যন লয় হয় চাকৰি এটা চবকে লাগে তথাপি চিন্তাটো বেছিকৈ কৰিছে পাই যাব তেওঁলোকৰ মানে এতিয়া OBC কেটেগৰী ছোৱালী এজনে ডাবল ৰিজাৰ্ভেশ্যন পাব ভাবি চাওক
মানে OBC কেটেগৰী ছোৱালীজনীয়ে OBC হিচাপে ৰিজাৰ্ভেশ্যন পাব আৰু OBC আণ্ডাৰত থকা RFW অৰ্থাৎ ৰিজাৰ্ভ ফৰ ওমেন হিচাপেও তেওঁ মানে সেই এটা পাই থাকিব গতিকে তেওঁ ডাবল চান্স আছে চাকৰি পাব গতিকে এনেকুৱা নিচিনা কথা দুয়ে মানে নাম্বাৰ এটা কথাটো কৈছোঁ জেনেৰেলৰ ল'ৰা এজনৰ বোলে 10 মাৰ্ক বেছি আছে বুলিয়ে যে চাকৰি পাব OBC এজনে 10 মাৰ্ক হয়তো নালাগিব পাৰে তেওঁ ৰিটাৰ্ণতকৈ গতিকে এনেকুৱা নিচিনা ৰিজাৰ্ভেশ্যন চিষ্টেমটো বহুত বেলেগ মানে আমি যেনেকৈ ভাবি থাকোঁ আমি মানে ডাইৰেক্ট কৈ দিব নোৱাৰোঁ যে ইমান প্লাছ হ'লে আমি চাকৰি পাম ইমান প্লাছ হ'লে চাকৰি নাপাম কিছুমানে 100+ নাপাব কিছুমানে 70+ পাই যাব দেখিছে আপোনালোকে এতিয়া টেটৰ ৰিজাল্ট দিলে GTPGT ৰিজাল্টত আমি দেখিছেই কিছুমানে 78+, 92+ নাম্বাৰ আছে মানে কাট অফ গৈছে কিছুমানে আকৌ 2.5 3.5 4.5 11.5 এনেকৈ কাট অফ গৈছে গতিকে ৰিজাৰ্ভেশ্যন চিষ্টেমটো আমি ভবাৰ নিচিনাকৈ কাম নকৰে ৰিজাৰ্ভেশ্যন চিষ্টেমটো অলপ বেলেগ টাইপৰ মানে গতিকে মানে আপোনালোকে প্ৰিডিক্ট কৰিব নোৱাৰে যে কোনটো কাষ্টৰ কিমান কাট অফ যাব মই ডাইৰেক্ট কৰিব নোৱাৰোঁ যে অল কেটেগৰী 15+ বা অল কেটেগৰী 18+ বা অল কেটেগৰী 17+ থাকিলে চাকৰি হৈ যাব বুলি ডাইৰেক্ট ক'ব নোৱাৰোঁ কিছুমানক হয়তো 20+ লাগি যাব পাৰে ইউআৰত নালাগিব পাৰে কি ঠিক 15+তো আহি যাব পাৰে কাৰণ ইউআৰৰ পৰা কেণ্ডিডেটবিলাক যেতিয়া ফাইনেল চিলেকশ্যনত নিজৰ কেটেগৰীলৈ গুচি যোৱাৰ লগে লগে ইউআৰত কেণ্ডিডেট অলপ কমি যোৱাৰ লগে লগে কাট অফটো অলপ কমি যোৱাৰ নিচিনা লাগিব গতিকে আমি মানে প্ৰিডিক্ট কৰিব নোৱাৰোঁ তথাপিও মানে এনেকুৱা নিচিনা 15 আৰু 18ৰ মাজতে থাকিব প্লাছ হয়তো 18+ যাব পাৰে নহয় 15+ এনেকুৱা নিচিনা কথা এটা তাতকৈতো কম নাযায় কোনোবাই যদি ভাবি আছে 10+, 12+ নাযায় ইমান কম নাযায় লাগিব আপোনাৰ মিনিমাম 15ৰ ওপৰ বা 18ৰ ওপৰ লাগিব গতিকে 18ৰ ওপৰ পালেতো টেনশ্যন নাই চিঅ' হৈ থাকক পাম বুলি গতিকে মানে ভাইবা আৰু হেৰি মিলাই পিনি কৈছোঁ মই ৰিটাৰ্ণৰ মিলাই পিনি কৈছোঁ গতিকে মানে আগতকৈ এনেকুৱা নিচিনা কথা গতিকে কথাবিলাক এনেকুৱাই 10+ৰ এটা ভিডিঅ' দিম 10+ৰ কথাটো অলপ বেলেগ 10+ৰ কথাটো বেলেগ মানে আছে এতিয়া আৰু এটা কথা মই ইয়াতে ক'ম বহুতে মোক কমেণ্ট কৰি আছে যে এনেকুৱা নিচিনা কথা আপোনাৰ কমেণ্ট চাইছোঁ তাতেইচোন বহুতে মানে মেছেজো কৰিছে ফোনো কৰিছে আপোনাৰ কমেণ্ট চাইছোঁ তাতচোন চবেই বোলে 100+ৰ নাম্বাৰেই কৈছে এতিয়া আপুনি কমেণ্টবিলাক চাইছে মই চাইছোঁ ভিউটো মানে যিমানখিনি ইমানো ভিউ অহা নাই মনো কি মই কালি পৰহি ভিডিঅ' দিছোঁ যিমানকেইটা ভিউ আহিছে তাৰ ভিতৰত কমচে কম 10% মানেহে কমেণ্ট কৰিছে মানে বাকী যিখিনি 90% সেই 90% ষ্টুডেণ্টৰ হয়তো নাম্বাৰ তাতকৈ কম আছে বা বেছি আছে বেছি থকাকেইটাই ইগন'ৰ কৰিছে মোৰ বেছি আছে মই কমেণ্ট নকৰিলেও হ'ব মই পাম কিন্তু বেছিভাগৰে কি আছে নাম্বাৰ কম আছে তেওঁলোকে সেইকাৰণে নাম্বাৰটো কৈ দিব বিচৰা নাই কাৰণ তেওঁলোকে কমেণ্টটো কৰা নাই একচুৱেলি ঠিক আছে গতিকে আপোনালোকে যিকেইজনে কমেণ্ট কৰি অপেনলি নিজৰ নাম্বাৰ কৈ দিছে সেইকেইজনে ইমান টেনশ্যন নল'ব আপোনালোকতকৈ কম নম্বৰ পোৱাও বহুত বেছি আছে গতিকে আপোনালোকে পজিটিভ পাব তাক চাকৰি হৈ যাব আপোনালোকৰ ইমান টেনশ্যন ল'বলগীয়া নাই থেংক ইউ ভিডিঅ'টোত গুৰুত্ব সহকাৰে চোৱাৰ কাৰণে আৰু চেনেলটো আগুৱাই লৈ যাব যিমান পাৰোঁ আপোনালোকক খবৰবিলাক দি থাকিম এইবিলাক খবৰেই নহয় মোৰ ৰেলৱে পৰীক্ষা ৰেলৱে গ্ৰুপ দি এনেকুৱা নিচিনা খবৰ কিছুমানো পাই থাকোঁ গতিকে এইবিলাক দি থাকিম গতিকে মই জিকে খবৰ আচলতে আপোনালোক জিকে এনেকুৱাবিলাক খবৰ আচলতে দিব নোৱাৰোঁ মানে মই নিজে জিকেত বেয়া 88 মই মেথছ আৰু ৰিজনিঙৰ কাৰণেহে পাছ কৰিছোঁ এনেকুৱা নিচিনা কথা Thank you.